বন্ধুসকল গুড মৰ্ণিং। মোৰ কিন্তু এটা বহুত ডাঙৰ বেয়া অভ্যাস আছে দেই। মই সদায় শুই উঠি সদায় বেলি দেখোঁ। বেয়া অভ্যাসৰ লগত কিছুমান ভাল অভ্যাসো আছে। মই সদায় শুই উঠি ৰাতিপুৱা দুগিলাচ কুহুমীয়া গৰম পানী খাওঁ। এইটো এটা বহুত ভাল অভ্যাস হয়। তাৰ 45 মিনিটৰ পিছত মই ব্ৰেকফাষ্ট কৰোঁ। আজি ৰাতিপুৱাই আহিছে আমাৰ পেহী আমাক ৰাতিপুৱাৰ ভাতৰ বাবে মাতিবলৈ। আমি পেহীৰ নিমন্ত্ৰণ ৰক্ষা কৰি যাবলৈ ওলাইছোঁ। মোৰ লগত ওলাইছে মই, ইৰফান আৰু ভণ্টি। আমাৰ পেহীহঁতৰ নতুন ঘৰ বনাই থকা হৈছে। এয়া ঘৰৰ কাম চলি আছে। পেহী ঘৰৰ চাৰিওফালে পথাৰ আছে। আমি পথাৰৰ সৰু সৰু আলিৰে গৈ আছোঁ পেহী ঘৰলৈ। আজি বতৰটো যেন কিবা অভিমানী ৰূপত আছে। এবাৰ ৰ'দ দিছে, আকৌ এবাৰ বৰষুণ দিছে। অৱশেষত আমি হঠাতে অহা চিপচিপীয়া বৰষুণত তিতিলোৱে। চাওকচোন ইৰফানৰ কি অৱস্থা। ফাইনেলি আমি আহি পাইছোঁহি পেহী ঘৰ, সৌটো পেহী ঘৰ আহি পাইছোঁহি। আৰু এয়া দুয়োকাষে বাগান পেহী ঘৰৰ সন্মুখত দেখিছে। জপনাখন খুলি লওঁ এতিয়া। আমাৰ গাঁৱত এনেকৈ প্ৰায়ে জপনা দেখিবলৈ পোৱা যায় মানুহৰ ঘৰৰ দুৱাৰ মুখত। গধুৰ লাহে লাহে খুলি লওঁ। পাৰিলোঁ। এতিয়া আহি পাইছোঁহি এয়া পেহী ঘৰ। দিনাই ডাইৰেক্ট ভাত দিছে এয়া। নহয় আপোনালোকে ভুল বুজিছে। চাহ দিব খুজিছিল, মই নিজে নাখালোঁ কাৰণ মই খাই আহিছোঁ ঘৰত। ইৰফানকো খুৱাই দিছোঁ। ইৰফানে খাব নোৱাৰিলে, জ্বলা পাইছে। জ্বলা পোৱাৰ বাবে পেহীয়ে ভাততে অকণমান গাখীৰ আৰু চেনি দি দিছে এনেদৰে খাবৰ কাৰণে তাক। ইৰফানক অকণমানকৈ খুৱাই লওঁ। অলপ আগত ৰ'দ দি আছিলে, এতিয়া আকৌ বৰষুণ আহিছে। বৰষুণ অহা দেখি পেহী ঘৰৰ ছাগলীখিনি লৰালৰিকৈ আহি গঁৰালত সোমাইছেহি। বৰষুণৰ পাছত এতিয়া আকৌ ৰ'দ দিছে। পেহীয়ে ৰ'দ দিয়া দেখি পেহীৰ হালধিখিনি লৰালৰিকৈ শুকুৱাবৰ বাবে লৈ আহিছে ৰ'দলৈ। আকৌ এইফালে চাওকচোন আমাৰ পেহীয়ে এইবাৰ তাঁতশালত চাদৰ মেখেলা বৈছে বোলে, মুগাৰ হয়। কেনেকুৱা লাগিছে বাৰু প্লিজ কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু ভাল লাগিছে দেই। তুমি কাৰ ঘৰলৈ আহিলা? কাৰ ঘৰলৈ আহিলা? ভাত খাব আহিছিলা? ভাত খালা নাই? তুমি নাখালা নাই? তুমি নাখালা ভাত? মই খাইছিলোঁ। তুমি জ্বলা পালা নাই? কি চাবা? ট্ৰেক্টৰ চাবা? ট্ৰেক্টৰ নাখায় নহয়। ট্ৰেক্টৰ চাবা নে? খাবা? ট্ৰেক্টৰ খোৱা বস্তু নহয় নহয়। চাবা? সেইফালে আছে, যাবা নে? ৰ'বা। বৰষুণ দিয়া দেখি ভয় লাগিছে। নানি ওচৰলৈ যাবা? লৈ যাম দেই। ক'ত যাবা? নানি ওচৰলৈ যাবা? নানি যাব হ'লেই নে? কি হ'ল? ছাগলী আহিছে নে? ছাগলী একো নকৰে। পেহীয়ে লৈছে কাপোৰ চিলাবলৈ আৰু ইৰফানে গৈছে মেচিনটোৰ ওচৰত খেলিবলৈ। দেখিছে? নুচুবা মাহীয়েক ভাগিনীয়েকৰ মৰম চাওক। ভাগিনীয়েকক লাগে খেলা বস্তু, সেইকাৰণে মাহীয়েকে খেলা বস্তু বিচাৰি আছে। অৱশেষত পাইছে এইটো এটা ঘৰ বোলে, এইটো খেলিবলৈ লৈছে। এইফালে পেহীয়ে চিলাই আছে কাপোৰ। আমিও যাবলৈ ওলাইছোঁ আৰু বহুত দেৰি হৈছে, ঘৰ যাওঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক কৰি দিব আৰু নিউ ভিউৱাৰ্ছসকলে ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো। আৰু ইমানতে মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। বাই বাই।